ওম নমঃ শিৱায়। বন্ধুসকল, আজি মই গৈ আছোঁ নিঘেৰিটিং শিৱদৌললৈ। অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূবফালে 6 কিলোমিটাৰমান আঁতৰত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত হয় নিঘেৰিটিং শিৱদৌল। এই নিঘেৰিটিং শিৱদৌল 200 বছৰৰ অধিক পুৰণি বুলি অনুমান কৰা হৈছে। এই মন্দিৰলৈ যাবলৈ হ'লে প্ৰথমে আমি 75টামান চিৰি খোজকাঢ়ি ওপৰলৈ উঠি যাব লাগিব। তাৰ পাছত আমি 20 গজমান চিৰি নোহোৱাকৈ ওপৰলৈ আকৌ খোজকাঢ়ি উঠি যাব লাগিব। তাতে এখন লোহাৰৰ গেট পোৱা যাব। সেয়ে হৈছে মন্দিৰৰ মূল গেট। এই গেটৰ পৰা 100 গজমান গ'লেই মন্দিৰৰ বাটচোৱাটো পোৱা যায়। এই মন্দিৰৰ চৌহদৰ 10 বিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত। শিৱ বাবাৰ ঘাই দৌলটোৰ চাৰিওফালে 4টা দৌল আছে আৰু প্ৰতিটো দৌলৰে এটা আগচৰা আছে। এই শিৱদৌলৰ চাৰিওফালে গণেশ, বিষ্ণু, দুৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ আছে। তথ্য অনুসৰি এই মন্দিৰ 200 বছৰৰ অধিক পুৰণি বুলি অনুমান কৰা হয়। এই শিৱ মন্দিৰ ভাগৰ বাবেই এই অঞ্চলটো বিশেষভাৱে প্ৰসিদ্ধ হয়। আহোম যুগৰ শিল্পকলাৰ এক সুন্দৰ নিদৰ্শন হৈছে নিঘেৰিটিং শিৱদৌল। প্ৰাপ্য তথ্য অনুসৰি কোৱা হয় যে এই নিঘেৰিটিং মন্দিৰটো থকা ঠাইখন এসময়ত স্থানীয়ভাৱে নিঘেৰি নামেৰে জনাজাত এটি চৰাইৰ বাসস্থান আছিল। সেয়ে এই ঠাইখন নিঘেৰিটিং নামেৰে জনাজাত। এই শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট্য আছিল দেৱদাসী নৃত্য। এই নৃত্য কৰাসকলক নটী বুলি কোৱা হয়। নটীসকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ এটা খোপা বান্ধিছিল, যাক কোৱা হয় নেঘেৰি খোপা। এসময়ত এই নৃত্য চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছিল আৰু এই নৃত্য বিখ্যাত আছিল। বন্ধুসকল, সবাতোতকৈ আকৰ্ষণীয় এই দৌলত কি হয় জানেনে? বান্দৰ। এই শিৱদৌলত হাজাৰ হাজাৰ বান্দৰ আছে আৰু নিৰ্ভয়ে বান্দৰখিনি বসবাস কৰি আছে। আৰু এই মন্দিৰৰ চাৰিওফালে থকা সেউজীয়া চাহ বাগিচাবোৰৰ কাৰণে মন্দিৰৰ পৰিৱেশ খুব সুন্দৰ, খুব শান্ত হয়। বন্ধুসকল, পাৰিলে আপোনালোকো কেতিয়াবা এই মন্দিৰলৈ আহিবচোন, খুব ভাল লাগিব। বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈ গৈছে ক্ষমাও কৰিব।